নিৰপেক্ষ গহপুৰৰ যাত্ৰা অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ সাংবাদিক আজি উপস্থিত হৈছেগৈ গহপুৰস্থিত কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ প্ৰতিমূৰ্তি স্থলীত। নিৰপেক্ষ গহপুৰৰ বিভিন্ন অনুষ্ঠানৰ লগত আপোনালোকে এই মুহূৰ্তলৈকে জড়িত হৈ আছে। আমি এক নতুন শিতান লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আমাৰ নতুন অনুষ্ঠান আৰম্ভ কৰিছোঁ যাত্ৰা। এই যাত্ৰা অনুষ্ঠানত আমি প্ৰথমবাৰৰ কাৰণে গহপুৰ শ্বহীদ নগৰীৰ যি স্থলী কনকলতা আৰু মুকুন্দ কাকতিৰ যি প্ৰতিমূৰ্তি আছে গহপুৰ নগৰৰ মাজমজিয়াত, লগতে বৰপুখুৰী, এই সামগ্ৰিক দৃশ্য দেখাবৰ বাবে আজি এই যাত্ৰা অনুষ্ঠানটো লৈ আপোনালোকৰ ওচৰলৈ আজি আমি স্বাগতম জনাইছোঁ। লুইতৰ পাৰৰে তুমি দেখা ল'ৰা, তুমি এটো বুকু পাতি দিলা, ভাৰতীৰ নুমলী জিক বচাবলে তুমি এটো মৃত্যু বৰিলা। শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক। বিংশ শতিকাৰ অষ্টম দশকৰ নতুন পুৰুষ অগণন, জাতিৰ স্বকীয়তা ৰাখিবলে অহিংসাৰে কৰাৰণ। তুমি এটো দানৱীয় শক্তিক কিছু যুক্তিৰ মৰ্ম শিকালা, ভাৰতীৰ নুমলী জিক বচাবলে তুমি এটো মৃত্যু বৰিলা। শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক। শহীদ হলা তুমি সূৰ্য হলা, যি অসমলে প্ৰভাত আনিব। তুমি শহীদ হলা, তুমি ধুমুহা হলা। গহপুৰৰ গৌৰৱ হ'ল কনকলতা বৰুৱা, আৰু কনকলতা বৰুৱা মুকুন্দ কাকতি আমাৰ আচলতে প্ৰাণ। গহপুৰ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ কাৰণেই জনা যায়। আৰু এই জেগাকণ আজি গহপুৰ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতিৰ প্ৰতিমূৰ্তি ইয়াতে আছে। আৰু এই প্ৰতিমূৰ্তি জেগাকণ আচলতে পৰ্যটনস্থলীলৈ লাহে লাহে ৰূপান্তৰিত হৈছে। আৰু আমি গহপুৰীয়া ৰাইজে ভবামতে সম্পূৰ্ণৰূপে এই জেগাকণ পৰ্যটনস্থলীলৈ এতিয়াও ৰূপান্তৰিত হোৱা নাই। আমি চৰকাৰক এটা আহ্বান জনাব বিচাৰিছোঁ যে এই জেগাকণক আচলতে পৰ্যটনস্থলী হিচাপে চিহ্নিত কৰক। এটা ইয়াত কোনো আঁচনিৰ জৰিয়তে আজি অসমবাসী আমি সকলোৱে দেখিব পাইছোঁ, অসমৰ বিভিন্ন প্ৰান্তত বহুখিনি কিছু আঁচনি আহিছে। সেই তেনেকুৱা কিছুমান আঁচনিৰ জৰিয়তে এই জেগাকণ, এই গোটেই পৰিৱেশটো এটা পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰক। অসমবাসীক এটা আহ্বান জনাব বিচাৰোঁ যে আপোনালোকে যদি গহপুৰলৈ আহে, গহপুৰলৈ আহি এই বৰপুখুৰীৰ পাৰত আহি এই কনকলতা বৰুৱাৰ এই প্ৰতিমূৰ্তিৰ ওচৰত আপোনালোকে আহক। লাহে লাহে ই এক পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হৈ আছে। আৰু লাহে লাহে আমি ভাবোঁ যে গহপুৰবাসীয়ে ভাবোঁ যে লাহে লাহে এইটো এক পৰ্যটনস্থলীলৈ ৰূপান্তৰিত হ'ব।